সঁচা মই প্ৰত্যেক গাঁৱত সোমাই আছোঁ, ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ। কাৰণ ছেপ্টেম্বৰ মাহত যিটো আমাৰ BTC নিৰ্বাচন হ'বলৈ গৈ আছে, এই হিচাপে যিটো আমাৰ ওদালগুৰি জিলাৰ ভিতৰত অলৰেডি 28খন গাঁও যিটো আমাৰ দঞ্চি সমষ্টিত পৰি গ'ল আৰু তেখেতসকলে ভোটাৰ হিচাপে আমাৰ দঞ্চি সমষ্টিত হৈ গ'ল। ইয়াৰ কাৰণে ৰাইজৰ লগত আহিছোঁ, কথা পাতিছোঁ, মত বিনিময় কৰিছোঁ আৰু তেখেতসকলে যিটো প্ৰতিশ্ৰুতি দিছে, কথা যিটো দিছে, আহি থকা দিনত এইবাৰ দলকে ভোট দিব আৰু হিচাপে যিটো ৰাইজৰ সঁহাৰি যথেষ্ট ভাল। ইয়াৰ কাৰণে আমি দঞ্চি সমষ্টি হিচাপে জিতাটো নিশ্চিত হৈ আছে, কোনো শক্তি আমাক ৰখাব নোৱাৰিব। একো প্ৰভাৱ নপৰে, কাৰণ গহপুৰবাসী ৰাইজ যথেষ্ট সচেতন। পইচাই নাই, ক'ৰ পৰা আনিব বাজেট? কৰি দেখাওকচোন তেখেতে নিৰ্বাচনৰ আগত। কৰি দেখাটো বাদেই দিয়ক, যিবিলাক আধাৰশিলা কৰিলে তেখেতৰ চেংচন কৰি দেখাই দিয়ক। মাত্ৰ মুখেদি ক'লেই নহ'ব, একচুৱেলি কোনটো ডিপাৰ্টমেণ্টৰ পৰা কিমান টকা চেংচন কৰিছে আমাক তথ্য লাগিব। গহপুৰবাসী ৰাইজক ঠগাব নালাগে, কাৰণ লাষ্ট মুহূৰ্তত তেখেতে যি ধৰণে কৰিব বিচাৰিছে, ৰাইজক যি ধৰণে ঠগাব বিচাৰিছে, ইয়াৰ কাৰণে ৰাইজে যথেষ্ট বুজিব পাৰিছে। নিৰ্বাচন ছেপ্টেম্বৰ মাহত হ'ব, 2 দিনমানৰ পিছতে নিৰ্বাচনৰ ঘোষণা হ'ব আৰু এতিয়া BTCত বাজেট নাই। ইয়াৰ কাৰণে সেই অঞ্চলৰ কাৰণে ৰাইজৰ কাৰণে তেখেতে যি ধৰণে কৰিব বিচাৰিছে, নিজৰ ভৰিত নিজে খুটাৰ মাৰি ল'ব বিচাৰি আছে তেখেতে। কাৰণ পইচা নথকা স্কিমটো ইয়াত বিলাব বিচাৰি আছে না, ইয়াৰ কাৰণে ৰাইজে ভোট নিদিব। ইয়াৰ কাৰণে মই যি ধৰণৰ কথা পাতিছোঁ, মোৰ লগত কথা পাতিছে, ৰাইজৰ মনৰ কথাবিলাক প্ৰকাশ কৰিছে, ইয়াতে বুজিব পাৰিছে যে এই আহি থকা দিনত বিপক্ষে ভোট দিব। প্ৰমোদ বড়ো ডাঙৰে যিটো কৰিছে, ইয়াৰ কাৰণে ৰাইজে সন্তুষ্ট নহয়। এটা বুটলিটো একেবাৰে বিয়া কৰিব লাগিছিলে, কিয় কাৰণে নকৰিলে মই ধৰিব পৰা নাই। আমাৰ ইয়াত বিধায়ক আছে আৰু তেখেতসকলৰ গভৰ্ণমেণ্ট নহয় জানো। যেতিয়া আমাৰ ইয়াত UP যোৱা 5 বছৰ আগত বহুত ডাঙৰ ডাঙৰ লেকচাৰ দিছিলে, উন্নয়নৰ কথা কৈছিলে, পদূলিৰ কথা কৈছিলে, আজিলৈকে তেখেতলোকে কৰিবই পৰা নাই। ইয়াৰ কাৰণে তেখেতে একো দেখা নাই, ভাল কামটো কৰাটো দেখাই নাই। ইয়াৰ কাৰণে আমি ৰাইজে সকলোৰ লগত কথা পাতিছোঁ, ৰাইজে মত প্ৰকাশ কৰিছে। ইয়াৰ কাৰণে আহি থকা দিনত BPFৰ প্ৰতি ৰাইজৰ আস্থা আছে, ইয়াৰ কাৰণে BPFক ভোট দিব। চলিয়া বেছি কথা কয়, মানুহক বেছি ঠগাব জানে, ইয়াৰ কাৰণে ৰাইজে ভোট নিদিব। কাৰণ ইয়াত 20 লাখ টকাৰ ভিতৰত যদি 5 লাখ টকা চেক দিছে বুলি যদি আপুনি নিজে গম পাইছে, উঠাব নোৱাৰে, কথাটো সত্য হ'ব। ইয়াৰ কাৰণে কথাটো ওলাইছে, সত্য নহ'লেতো নোলালে হয়। এনেকুৱা বহুত আছে যাৰ কাৰণে প্ৰমোদ বড়োক এইবাৰ ক্ষমতাত নানিব, সেই ক্ষমতাত আহিব নোৱাৰে। ৰাইজে যথেষ্ট বুজিব পাৰিছে, এইবাৰ আমাৰ BPFৰ চৰকাৰ আহিব।